Hello guys, good morning. Welcome back to our channel Deepantas and Megha's World. এতিয়া সময় হৈছে 7:32 আৰু এতিয়াৰ পৰা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজিৰ দিনটোনো কেনেকৈ কি কৰোঁ সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ বলক। Then let's get started. ফাৰ্ষ্টৰ বাবে মেগী বনাম। ৰাতিপুৱা মেগীয়ে খাম এতিয়া, নহ'লে কিনো খাম। চাহ খাম আৰু মেগী খাম। এয়া আমাৰ বাইদেৱে মেগী বনাই আছে এতিয়া, তাৰপাছত খাম আৰু আমি। অলপ ফ্ৰাই হৈ ল'ব দে। এতিয়া হালধি দি দিছোঁ অকণমান আৰু নিমখ অকণমান, হালধি অলপ দেই আৰু নিমখ অকণমান। মছলা দি দিছোঁ বাইদেউ চাহ খাইছে, মেঘা এয়া ময়ো খাম মেগী, ময়ো খাম আৰু চাহ। ঘৰত মিস্ত্ৰী লাগি আছে, তাৰ বাবে আমি এতিয়া চাহ লৈ গৈ আছোঁ আৰু এতিয়া দুপৰীয়া ভাত খাবৰ বাবে আমি শাক ছিঙি আছোঁ, লাই শাক। তাৰপিছত ভাত বনাম আৰু কি বনাওঁ চাই লওঁ। এতিয়া শাকখিনি ছিঙি লওঁ। কি শাক কৈ দে? লাই শাক। A few moments later. তাই চুলি বান্ধি আছে।
মই বেনি গাঁঠিব নাজানো, সেইকাৰণে তাই মোক বেনি গাঁঠি দিছে চুলিখিনি। এতিয়া আমি বজাৰলৈ যাম যে, সেইটো কাৰণে। এয়া কৈয়ে গ'ল আৰু আমি কি কৰোঁ কি নকৰোঁ। একো কি কৰোঁ কি নকৰোঁ নহয়, কি কামত যাওঁ আমি নিজেও নাজানো। আমি নিজে নাজানো কি কামত যাওঁ। পাৰোঁ সেইটোকে দেখুৱাবলৈ আমি চেষ্টা কৰি যাম। মায়ে ক'লে বজাৰত কাম এটা আছে, বজাৰলৈ যাওঁ। তো আমি ভাবিলোঁ আমিও যাওঁ লগতে। ঘৰতে সোমাই আমনি লাগিছে, কিনো কৰিম, সেইকাৰণে মাৰ লগত আমিও ওলাই যাওঁ। কিন্তু কি কামত যায় নাজানো, লগত ওলাইছোঁ আৰু। যদি দেখুৱাব পাৰোঁ তেতিয়াহ'লে দেখুৱাব চেষ্টা কৰিম কিনো কামত যায়। এতিয়া আমি গৈ আছোঁ, বজাৰ গৈ আছোঁ। এইটো চুনু আহিছে আমাৰ লগত। চুনু চাওঁ, চুনু হাই কৰি দিয়া। এতিয়া আমি মানুহ এঘৰলৈ আহিছোঁ ওচৰৰ। বস্তুটো নিবলৈ আহিছোঁ তাৰমানে আমি। মাটি নিবলৈ আহিছোঁ, মাটি। ফুল ৰুবৰ বাবে। ফুল ৰুবৰ কাৰণে মাটি নিবলৈ আহিছোঁ আমি। অলপ মাটি বিচাৰি যাম। মাটি ফাইনেলি আমি পাই গ'লোঁ এতিয়া। এইখিনি এতিয়া নিয়াৰহে কথা, কেনেকৈ নিম আৰু আমি ৰিক্সাত নিব লাগিব। ফুল ৰুব লাগে মাটি। ফুটা হ'ব লাগিব নহয় যে। মাটি বিচাৰি পাই গ'লোঁ, এতিয়া আমি আকৌ গৈ আছোঁ। ক'ত গৈ আছোঁ বাৰু এতিয়া? এতিয়া কি কামত গৈ আছোঁ নাজানো আৰু, গৈ আছোঁ আৰু। এতিয়া আমি মাটি চাটি লৈ ঘৰলৈ গৈ আছোঁ, আৰু মোৰ কথা এটা হ'ল মোৰ চেণ্ডেলযোৰ ছিঙিলে। এতিয়া মোৰ এতিয়া চেণ্ডেল হাতত লৈ গৈ আছে। বহুত দুখ লাগিছে মোৰ চেণ্ডেলযোৰ বেলেগৰ চেণ্ডেল ছিঙিলে, কিন্তু মই এতিয়া মই সেউজীয়া কালাৰৰ চেণ্ডেল এযোৰ পিন্ধি কিনে গৈ আছোঁ বেলেগৰ চেণ্ডেল ৰাস্তাত। আৰু এযোৰ চেণ্ডেল ৰাস্তাত পৰি আছে আকৌ, সেইযোৰ মোৰ বুলি নাভাবিব দেই আপোনালোকে। এযোৰ পিন্ধি পিনে গৈ আছোঁ। তেতিয়াহ'লে ব'লক গৈ থাকোঁ। এইটো ধুনীয়া লাগিছে ন? এইটো ভাল লাগিছে। তই কি কৈছ? এইটো পুৰা দীঘল হৈ যাব নেকি? এইটো ভাল লাগিছে ন? এইবোৰ ইনডোৰ প্লেন ন? ইনডোৰ প্লেন? ইনডোৰ প্লেন? ইনডোৰ হেংগিং হয়। এতিয়া জাষ্ট বজাৰৰ পৰা আহি আমি পাইছোঁহি। আজি ইমানেই খোজকাঢ়িলোঁ, খোজকাঢ়ি ভাগৰ লাগি গ'লগৈ, আৰু জাষ্ট এতিয়া অকণমান বহিছোঁ। এতিয়া টাইম কিমান হৈছে? টাইম এতিয়া 6:18। এতিয়া আহি আমি পাইছোঁ, অথনিয়ে যোৱা। ইমান টাইম হৈ গ'লগৈ, আৰু তেতিয়াহ'লে ভিডিঅ'টো আজি আমি ইমানতে সমাপ্ত কৰোঁ। যদি আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, এণ্ড কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে সকলো আহিবলগীয়া নতুন ভিডিঅ'ৰ সৈতে আপোনালোকে ন'টিফাই হৈ থাকে। তেতিয়াহ'লে আজিলৈ বাই বাই।